কঠোৰ পৰিশ্ৰম কৰিলে আমি এদিন নহয় এদিন সফল হমেই। এই কথা আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে ভালদৰে বুজিব পাৰিব। ভিডিঅ'টোৰ জৰিয়তে আজি আমি এজন ব্যক্তিৰ জীৱনৰ কাহিনী জানিবলৈ চেষ্টা কৰিম। ব্যক্তিগৰাকী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰ্তমানলৈ সকলোতকৈ জনপ্ৰিয় ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন। আব্ৰাহাম লিংকনে দৰিদ্ৰতাক নেওচি হোৱাইট হাউচলৈ কৰা দীঘলীয়া তথা প্ৰত্যাহ্বানমূলক যাত্ৰাৰ কথা আলোচনা কৰিব লৈছোঁ আজিৰ এই ভিডিঅ'টোত। যিগৰাকী ব্যক্তিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বতে দাস প্ৰথা নিৰ্মূল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আব্ৰাহাম লিংকনে তেওঁৰ জীৱনৰ শৈশৱকাল এনেকুৱা এক পৰিৱেশৰ মাজেৰে অতিবাহিত কৰিছিল য'ত তেওঁৰ পৰিয়ালৰ ওচৰত থাকিবলৈ কোনো বাসগৃহ নাছিল। তেওঁৰ পিতৃৰ আৰ্থিক অৱস্থা ইমানেই বেয়া আছিল যে আব্ৰাহাম লিংকনক বিদ্যালয়লৈ পঠিয়াব পৰা নাছিল শিক্ষা গ্ৰহণৰ বাবে। অন্য লোকৰ পৰা কিতাপ খুজি মাগি আনি আব্ৰাহাম লিংকনে পঢ়া শুনা অব্যাহত ৰাখিছিল। এনেকুৱা প্ৰত্যাহ্বানৰ মাজতো জীৱনৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ আইন পঢ়ি ওকালতি কৰিছিল যদিও সফল হ'ব পৰা নাছিল। আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল, যাৰ বাবে আব্ৰাহাম লিংকনে সৰুৰে পৰা দিন হাজিৰা কৰিবলৈ বাধ্য হৈ পৰিছিল। মাত্ৰ 9 বছৰ বয়সতে তেখেতে মাতৃক হেৰুৱাইছিল। তাৰোপৰি জীৱনৰ পৰৱৰ্তী কালত তেওঁৰ যিগৰাকী প্ৰেয়সী আছিল, যাক নিজতকৈও বেছি ভাল পাইছিল, যাৰ সৈতে তেওঁ জীৱন আগবঢ়াৰ সপোন দেখিছিল, তাইৰো মৃত্যু হৈছিল। দাস প্ৰথাৰ বিৰুদ্ধে যুঁজ দিবলৈ তেখেতে নিৰ্বাচন খেলিবলৈ মন মেলিছিল যদিও কেইবাবাৰো পৰাজয় সন্মুখীন হ'ব লগা হৈছিল। তেওঁৰ জীৱনত এনেকুৱা এক সময় আহি পৰিছিল যে যিকোনো বিপদজনক বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছিল, আনকি চুৰি অথবা কটাৰীৰ পৰাও নিজকে বহুত দূৰত আঁতৰাই ৰাখিছিল, কিয়নো তেওঁৰ ভয় আছিল যে সেই বিপদজনক বস্তু তথা সামগ্ৰীৰ দ্বাৰা নিজকে যাতে শেষ কৰি নেপেলায়। কিন্তু এষাৰ কথা আছে নহয়, আপুনি যদি কঠোৰ পৰিশ্ৰম কৰি যায় আৰু নিৰন্তৰ চেষ্টা অব্যাহত ৰাখে, তেন্তে কিছু পলম হ'লেও এদিন নহয় এদিন সফলতা আপোনাৰ জীৱনত আহিবই। তাকেই যেন প্ৰমাণ কৰি দেখুৱাই দিছিল আব্ৰাহাম লিংকনে। এনেকৈয়ে নিজৰ জীৱনৰ কঠোৰ পৰিশ্ৰম নেওচি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ 16তম ৰাষ্ট্ৰপতি হৈছিল আব্ৰাহাম লিংকন। আজিৰ এই সৰু ভিডিঅ'টো প্ৰস্তুত কৰাৰ মোৰ উদ্দেশ্য এটাই যে ছাত্ৰ ছাত্ৰীসকলে এই মহান ব্যক্তিজনৰ জীৱনৰ কাহিনীটো জনা উচিত, যাৰ পৰা তেওঁলোকে মনত যথেষ্ট প্ৰেৰণা পাব। কেৱল আব্ৰাহাম লিংকন বুলিয়েই নহয়, এনেকুৱা বহু মহান ব্যক্তি আছে যাৰ কথা আজিৰ প্ৰজন্মই ভালদৰে নাজানে। তেওঁলোকক এনে মহান ব্যক্তিসকলৰ কথা জনোৱাটো আপোনাৰ মোৰ আমাৰ সকলোৰে দায়িত্ব। সেয়েহে আজিৰ ভিডিঅ'টো যিসকল অভিভাৱকে চাই আছে, আপোনালোকেও আপোনালোকৰ সন্তানক ভিডিঅ'টো দেখুৱাওক। মহান ব্যক্তিৰ জীৱন কাহিনীৰ আধাৰত বনোৱা এইটো মোৰ প্ৰথম ভিডিঅ'। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ সৈতে জড়িত হৈ থাকিব। ধন্যবাদ।